মোক ক'লে আনি আছা বাৰু বলা বলা পালোহি ৰবাচোন গাঁৱৰ মাজে মাজে খোজকাঢ়ে এইখনে আহা মোৰ ঘৰ এইখনে আহা এইখন তোমাৰ ঘৰ মই এইখন ঘৰলৈ যাব নোৱাৰো দেই ক'ত যে আনি সোমোৱাইছা নহয় তুমি নোৱাৰো মই যাবলৈ তুমি এটা কাম কৰা মোক হোটেলৰ ৰুম এটা চাই দিয়া মই তাতে থাকিম তুমি ইয়াত থাকা নাথাকা সেইটো তোমাৰ কথা কি ফটোমি কৰি আছা আহা আহিলে আহা নহ'লে যোৱা কি যে মানে নহয় এইটো ঘৰত মই থাকিম ক'ত যে আনি মোক সোমোৱাইছে নহয় এইবোৰ কি গৰু গোবৰ ছাগলী ক'ত যে আনি মোক সোমোৱাইছে উপায় নহয় মানে এই মানুহজনৰ পৰা দেউতা বোৱাৰী আহিছে পিতা বোৱাৰী আহিছে ল'ৰা আহিছে ডাঙৰ বাবু বাবু আহিছ বাবু দেউতা বোৱাৰী তই পালিহি বোৱাৰী মাহি বোৱাৰী কি কৰিম মই এয়া অৱস্থা আই তই যে আহিলি বৰ ভাল হ'লে বৰ ভাল হ'ল ভালে আছ আছো বোপাই মই আহিলো নহয় এতিয়া একো চিন্তা কৰিব নালাগে সকলো ঠিক হৈ যাব দে কিমান দিন ছুটি লৈ আহিছো বোপাই এমাহ ইয়াতে থাকিম তহঁতৰ ওচৰতে থাকিম দেউতা দেউতা ভালে আছতো কি কবি ভাত পানী খাই আছ দিছে মানে আনি পেলাই ভাত দিছে চব ঔষধ দিছে একো চিন্তা নকৰিম মই এতিয়া এমাহ তহঁতৰ লগতে থাকিম দে আৰু কি কম ভাই দে কিবা কিবি আনিছো সেইখিনি উলিয়াই দে মাহঁতক দে মই কাপোৰটো খুলি আহোঁ মাইনা বোৱাৰী কিবা এটা দে চাহ তাহ এটুপা চিন্তা কৰিব নালাগে মই বনাই আছো তাইক দে দিছো উপায় বায়ে বনাব কিবা এটা খাবি দেই তইনো কিমান পঢ়ি নাথাক আৰু এই মূৰটোতো বেয়া হ'ব হ'ব দে তই বেছি নকৰিবি কেনেকে মোক মাৰি থাকে কি হৈছে তহঁতৰ কি হ'ল কি ইমান তাৰ লগত কিয় লাগি থাক ই একে মোৰ চুলি টানি থাকে অনবৰত তই অলপ কমা ব্ৰেইনডাল বেয়া তহঁতে একোডাল বুজিয়ে নাপাও পৃথিৱীত কি হৈ আছে ভালকৈ থাক হ'ব দে ভাই পানী এগিলাচ দে কৃষ্ণ প্ৰভু ৰ'দটো ওলাইছে দিয়া কোন আছে অলপ ওলাই আছো নাই কোন আছে ওলাই আছো অকণমান Oh,
বুকত ধৰিছে মোৰ কপে ধৰিছে ওলাই নাহে দেখোন এই বুঢ়াটোৰ পৰা যে শান্তি নাই কেতিয়া যে মই ইয়াৰ পৰা যাম আৰু চি লেতেৰা চব চি ডাঙৰাই ডাঙৰাই হয় ডাঙৰাই আহৈ বোৱাৰে যিষাৰ কথা কৈ গ'ল মোৰ পেট ভৰি গ'ল মন্তৰত বৰ দুখ পাইছোঁ বৰ দুখ পাইছোঁ মই পিতা কি হৈছে নাই নেকি নাই না কিয় ইমান চিঞৰি আছে দেউতা ইমান অসুখিছে এইখিনি কি কৰি থৈছে মোৰ এইখিনি বাদে আৰু কাম নাই তোৰ চেকাবিলাক পেলাই পেলাই থৈ দিছে মোৰ আৰু বেলেগ কাম নাই ব'লা বিচনাটা শুই থাকিব ব'লা আজিকালি বোৱাৰী নহয় বৰ বেয়া আৰু কি কবি আৰু ভগৱানে আৰু মাৰি নিলে হ'ল বৰ কষ্ট হৈছে গৰম পানী খাবি নেকি অকণমান নেখাওঁ দে গৰম পানী মোক নালাগে মোক অকণমান শুবলৈ মন গৈছে ৰ'দটো পাইছোঁ নহয় এতিয়া নুশুনে মই ৰ'দটোকে অকণমান লওঁ দে তই যা তই অলপ ঘৰতে তাই দেখিছ নহয় ওচৰত মাৰি গুচি গৈছে তই কিবা এটা মই ইয়াতে ৰ'দ লৈ বহি থাকিম গৰম পানী মই লৈ আহিম মাৰাকো ঔষধ খোৱালি নে চিন্তা কৰ মাৰ কথা চিন্তা কৰিব নালাগে নহয় মোৰ কথা চিন্তা কৰিম মাকো চিন্তা কৰিব লাগিব নহয় হ'ব হ'ব মই মাকো চিন্তা কৰি আছোঁ গৰম পানী এখন কৰি আনিবি খাই ল বহুত গান ধৰিছে ন অকণমান ভাল পাবি দে গৰম পানী কণ খালে ভাল পাবি দে বহুত কাহিনী লৈ যাওঁ মাৰক ঔষধখিনি খুৱাবি হ'ব হ'ব তই নিজৰটো চিন্তা কৰ মাটো কৰি আছে যাওঁ ভগৱান মাৰি দিয়া মোক আৰু প্ৰভু এই পৃথিৱীত থাকিবলৈ মন নাই আৰু মাৰি দিয়া আৰু কৃষ্ণ প্ৰভু বল বল শুবি বল লাখুটিডাল ক'ত থাকিল বাৰু ধৰিলো মাইনা মই চব্জিখিনি দোকানত দি থৈ আহোঁগৈ দেই
খুৰী আমাৰ তাৰমানে এই মাৰ অসুখটো বেছি হৈছে ল'ৰাক কৈ পইচা কেইটামান এইবাৰ গাখীৰ বেছিকৈ দিবচোন পইচা দৰমহা পাতি হোৱা নাই, দৰমহা পাতি হ'লে দিম দিয়া। তই এই ৰ'দত ক'লৈ যা? এই মাৰ অসুখ যে পইচা বিচাৰি ফুৰিছোঁ, গাখীৰৰ পইচা তুলি ফুৰিছোঁ। হেৰি কৰিবি, মই দৰমহা পালে দিম যা। অলপ কেইটামান সৰহকৈ দিব ল'ৰাক কৈ দেই। হ'ল ভাত হ'ল অঁ হৈ গ'ল ব'ল খাই লৈ গৈ গৰুকেইটাক বা কিবা দিছে নে নাই? বহুতে দেখোন বেলি ডুবিবৰে হ'ল। ব'ল যাংগো ব'ল, ইয়াত বহি থাকি লাভ নাই। অকণমান বহচোন, কালি পইচা আনি থোৱা আছে সত্যনাৰায়ণ পূজাৰ গাখীৰ দিম বুলি। এতিয়া যদি দিগদাৰ হ'ব নহয়, অকণমান ৰখচোন 5 মিনিটমান চাই লওঁ আৰু অকণমান সময় ন। ব'ল বহুত দেৰি হ'ল, ব'ল বেলি ডুবিলে, ব'ল ব'ল ঘৰলৈ যা। মই গাড়ী মাতি আছো তই পানী নিবলৈ কিয় আহিছিলি বাৰু কচোন? মই নিয়ে থৈছো। মোৰ কঁকাল গ'ল, মোৰ কঁকাল গ'ল। মই কেনেকে খোজ কাঢ়িম? মই ফুলত কেনেকে পানী দিম ৰাতিপুৱা? ধৰখন ডাঙৰ বোপাই, ডাঙৰ বোপাই, মই কঁকাল উঠাবই নোৱাৰো। মোৰ কঁকাল গ'ল, মোৰ কঁকাল গ'ল, মোৰ কঁকাল গ'ল, মোৰ কঁকাল গ'ল, মোৰ কঁকাল গ'ল। মোৰ ভাল ডক্টৰৰ ওচৰলৈ যা, নিব নিব মোৰ ভাল ডক্টৰৰ ওচৰলৈ যা। আপুনিতো বেমাৰীয়ে, মোৰ কঁকালটো গ'ল, এইবাৰ কি হ'ব আৰু? ঘৰখন কি হ'ব? কঁকাল গ'ল, মোৰ ল'ৰাক কচোন, এই গাড়ীখন আনিবলৈ কচোন। এই দেউতা আহিলে গাড়ী আহিলে। এই পিয়নে আপোনাৰ চিঠি এখন দি গৈছিলে। বাবু এপইণ্টমেণ্ট আহি গ'ল নহয়। মোৰ চাকৰি হৈ গ'ল, চাকৰি হ'ল। চাকৰি হৈ গ'ল। আইটি চিট পালো, আইটি চিট। ডাঙৰ কোম্পানী। তোমালোকৰ কষ্টৰ ফল আজি পাইছো দেই। দে কৃষ্ণ প্ৰভু। আৰু আমাৰ সেই দিন নাথাকে আৰু। নাই নাই, বল বল আমাৰ বল। তেনেকুৱা দিন নাথাকে আৰু। দীপক দা পাৰ্টিটো দিবা আৰু ন? দে কৃষ্ণ প্ৰভু। ভগৱানে আমাক চকু মেলি চালে আৰু কৃষ্ণ। মইতো বেছিকে মৰম কৰোঁ আৰু তই আকৌ সেইটো কথা বুজি পাব লাগিব। গম পাইছ নহয়? তই সৰুৰ পৰা চাইছোঁ নাই মই? হা ৰাণী বগী
ভাইটি অ হৰলিক্সখন খাই লচোন তই পঢ়ি আছ হ'ব তই আৰু এতিয়া গাখীৰ বিক্ৰী কৰি মোৰ কাৰণে হৰলিক্স আনিব নালাগে মা আৰু দেউতা আছে নহয় হ'ব দে মই মা দেউতাকো চাই আছো তোকো চাব লাগিব তই পঢ়ি আছ ইমান ভাইটি ক তোৰ প্ৰিপেৰেশ্যন হৈ আছে নাই ইণ্টাৰভিউ কাৰণে কৈয়ে আছো তই দেখিছই তই ভালকৈ কৰ অ ভালকৈ ইণ্টাৰভিউটো দিবি হ'ব মইতো কালি গুচিয়ে যাম হয় নেকি ডিউটি জইন কৰিবই লাগিব আচ্ছা আৰু তোৰ পৰা মই বাৰিষাত টকা কেইটামান থৈ দিছোঁ হয় নেকি তই তাকে খৰচা কৰি যোৱাবাৰৰ নিচিনা পেট মাৰি নাহিবি আকৌ হ'ব দে কমজোৰছে হেনো ই খৰচ নকৰে খাই খৰচ কৰি দিম নিজৰ কাৰণে দিছোঁ আৰু এইখিনি তই হেৰি কৰিবি তইতো যাবই লাগিব আৰু মাহঁতক চাবি হ'ব দে তই চিন্তা নকৰ বাই পানী পানী লচোন এয়া বেগ দিছো ভালকে দিবি দেই ইণ্টাৰভিউ ঘড়ীটো ক'ত গ'ল? বাই কি হ'ল তই এনেকে বহি আছ যে দেউতা আজি বিচনাৰ পৰা উঠিবই পৰা নাই হে মাটো বিচনাতেই পৰি আছে কি কৰিম মই চিন্তা কৰি আছো বহিলে আৰু তই চিন্তা নকৰিবি তোক মই কৈছোঁ নহয় তই এই চাইকেল লৈ পেলাই বজাৰ কৰা আৰু মানুহৰ ঘৰে ঘৰে গৈ গাখীৰ দিয়া এইবোৰ বন্ধ কৰ তোক কেনেকৈ মই ইমানখিনি টেনশ্যন দিম কাৰণ সৰুকো পঢ়ুৱাই আছ মা দেউতাকো চাই আছ তই একো এইবোৰ চিন্তা কৰিব নালাগে আৰু এইটো বেগটোত মই আপেল আনিছোঁ দেউতাক দিবলৈ আৰু পইচা আছে পইচাখিনি থোৱা আমি গুৱাহাটী যাব লাগিব ঘৰ চলাবলৈ পইচা দিবলৈ আহিছা নিজৰ সংসাৰখনৰ কথা চিন্তা কৰিব বেগটো দিয়ক কি হৈছে তোমাৰ বেগ দিয়া দাদা বাই কি হৈছে তোমালোকৰ ভাইটি আহিলি মোৰ চাকৰি হৈ গ'ল নহয় কি তোৰ চাকৰি হৈছে আৰু তই এতিয়া পৰা গাখীৰ দিয়া বন্ধ কৰ বাই ভাল হৈছে বাবু ভাল লাগিল শুনি বহুত ভাল লাগিছে এতিয়া আৰু তই চিন্তা কৰিব নালাগে হ'ব দে চকু মেলি চালে দে বুজিছ আমাৰ এতিয়াহে ভগৱানে ভগৱানে চকু মেলি চালে আৰু হ'ব তই আজিৰ পৰা গাখীৰ দিব নালাগে আৰু ভাল লাগিছে ভাল লাগিছে ভাই মাই আমি আৰু চিন্তা কৰিব নাই আৰু চাকৰি হ'ল মা মোৰ চাকৰি হ'ল আশীৰ্বাদ এটা দিয়া চাকৰি হ'ল এই পালোহি মই বহুত ভাল লাগিছে হ'ব তুমি চিন্তা কৰিব নালাগে এতিয়া মোৰ চাকৰি হৈ গ'ল নহয় মোৰ ঔষধৰ বটলটো দেচোন মা তই চিন্তা নকৰিবি আৰু ভাইটি চাকৰি হ'ল নহয় এতিয়া আমাৰ দিন ভাললৈ আহিব আৰু তই চিন্তা নকৰিবি আৰু বোপাই বহুত আশীৰ্বাদ কৰিছো বহুত আশীৰ্বাদ কৰিছো চিন্তা কৰিব নালাগে আৰু ভাইটিৰ হ'ল ডাঙৰ ভাইটি হ'ল সৰু ভাইটি হ'ল এতিয়া আৰু মই ডক্তৰক বোলে নিবলৈ টেনশ্যন নাই আৰু মা এতিয়া আমাৰ চিন্তা নাই আৰু বাই চিন্তা নাই আৰু মই যদি উঠিব পৰাহেঁতেন হ'ব দিয়া মই থাকোঁতে তুমি উঠিব লাগে নেকি দুইটাৰে হ'ল এতিয়া দেখুৱাব পাৰিম তুমি চিন্তা নকৰিবা মা মোৰ এতিয়া চাকৰি হৈ গ'ল ভাই কি হ'ল তোৰ এনেকে কি ভাবি আছ মই গৰু সন্ধিয়া লাগিল নহয় গৰুখিনি মই বান্ধি ঠিক যে আৰু কি যে হ'ব হ'ব দে মই দিম দে ভাইটি মই ভৰাই দিছো চলিয়াত তই হ'ব মই পাৰিম নহয় দে মই চাকৰি তাকৰি পাইছোঁ আকৌ
তই এইবিলাক চিন্তা কৰিব লাগে নেকি ইয়াৰো দিবি ৰ তই নাজানো নহয় ভালকৈ। ইমান কিবা গৈ খাব পাৰিব পাৰিব দে পিছে ইয়াৰ কমাই ল এইটোত দে আকৌ খাইটো দে বাতি দি দে এইবিলাক মই নিশিকিলে আৰু দাদাইহে কৰিব লাগিব পিছত হৈ যাব দে এইটো দে এই ইয়াত নিমখ দিব লাগিব অলপ অলপ ইয়াত আৰু দিব বেছি লাগিব নিদিবি আকৌ নাই দিয়া মই জোখত দি দিছোঁ এনেকৈ দিব লাগিব পিচিব লাগিব মই সদায় থাকে থাকিব নোৱাৰিম নহয় যা দে পানী ঢালি গৰুক দি দেব যা বল ঠিকে আছে কমাই দে। পোৱালিটো ওলাই যাব নহয় সেইকাৰণে মই বান্ধিছোঁ মিহলাই লওক এই ডাঙৰটো লৈ ব'লা ৰাণী এনেকৈ দিব লাগে দেই পিছোৱা মাৰি নাতো এইটো লৈ যাচোন আৰু এটিং বেয়া কৰি যাম দাদাই দিছে দেই সৰু দাদাই দিছে ব'লা যাওঁ ব'লা না মোৰ শ্বপিং কেইটামান কৰিবলৈ আছে বুজা নাই কিয় এই ৰ'বা আৰে তুমি কি কৰি আছা বাৰু এইবোৰ মা ভাইটিহঁত যাবলৈ ওলাইছে নহয় হয় নেকি মোক অকণমান উঠাই দেচোন মই অকলে নোৱাৰিম নহয় ভাইটি হা অকণ উঠাই দেচোন ৰ ধৰিছে আমি যাবলৈ ওলালো মা মাক অকণমান উঠাই দেচোন ভাইটি তই যা তাইও কিবা কি ফেশ্বন কিবা কিনিবলৈ যায় ফেশ্বন নহয় শ্বপিং কৰিব এই চব মচিং ফচিং যি কৰে কৰক তই যা তাইৰ লগত আকৌ তাই এখন হুলস্থুল কৰি থাকিব নহ'লে যা আৰু তোৰ খোলা পিঠা তিলৰ লাডু নাৰিকলৰ লাডু এয়া দিছোঁ ৰাতিপুৱা এটা কৰি দিয়ে তই খাবি আৰু বুজিছ যা তাই নহ'লে আকৌ হুলস্থুল খাই আৰু শুন তই শুন এই নালাগে যা মই আছে মই পাৰিম যা শুন এইটো ৰাখ নাই মাৰ ঔষধ দেউতাৰ ঔষধ আৰু কি লাগে তই যি লাগে তই ওলাই ল'বি তাত পইচা আছে তই একো চিন্তা নকৰিবি সকলোবোৰ উলিয়াই লৈ পেলাই তই ঘৰখন চলাবি যা তই দেই এই দাদা তহঁত ওলালিয়ে যাবলৈ অঁ আমি ওলালো সিহঁতি এই ৰ মা আশীৰ্বাদ কৰিবা যা হ'ব ভাইটি মাহঁতক চাবি আৰু দেই কি যাওঁ নেকি ওলালো বৌ বৌ হ'ব মা তই ভালে থাকিবি দেই চিন্তা নকৰিবি নেকি আহিছোঁ মা যাওঁ দিয়ক বাইদেউ যাওঁ যা ভালকৈ থাকিবি ভাইটিকো ভালকৈ ৰাখিবি দেই খবৰ খাতি ফোন কৰি থাকিবি তই ভালকৈ থাকিবি গৈ যা একো চিন্তা নকৰিবি তাই যি কৈছে তাকে বজাৰ চজাৰ কি কৰ কৰি মেলি তাইক লৈ যাবি যা ভালকৈ খবৰ খাতি কৰি থাকিবি যা আজিহে বাচিছোঁ পাই কি যে জঞ্জালখনত সোমাইছিলোঁ নহয় আজিহে উশাহটো আহিব পাৰে খবৰ খাতি লৈ থাকিবি তই চিন্তা নকৰিবি ব'লা বাছ ষ্টেণ্ড ব'লা আজিৰ পৰা ঘৰখন সুধা লাগিব কাইলৈ তয়ো গুচি যাবি মোৰতো আৰু সুধা লাগিব দে বুজিছ মা ঔষধটো খাই লচোন চোন মুখত নলওঁ ভাল পাবি দে এতিয়া অকণমান
ভাল হ'ব দে অকণমান শুই লওঁ এতিয়া ভাইটিৰো চাকৰি হ'ল ডাঙৰ ভাইটিৰ হ'ল এতিয়া তোৰ চিন্তা নাই আৰু এতিয়া তোক নিব পাৰি ন ভগৱানে আমাৰ চকু মেলি চালে মা এতিয়া আমাৰ তোক দেখুৱাবলৈ নিম আৰু গুৱাহাটীলৈ দে দুইটা ভাইৰক মানুহ বনালি তোৰ নিজৰ কাৰণে তই কোনো চিন্তাই নকৰিলি মই চিন্তা কি কৰিম মা মোৰ এয়া সকলো তোমালোকৰ কাৰণেই চিন্তা মা নহয় আই মই তোৰ জীৱনটোৰ কথা সদায় ভাবি থাকোঁ হ'ব কিয় তোৰ জীৱনটো তোৰ এনেকুৱা হ'ল নহয় আই তই সদায় ঘৰখন চাবি ল'ৰা দুটা চাবি বাপেৰক চাবি সৰু ভাইটি এতিয়া চাকৰি হ'ল যেতিয়া চিন্তা নাই মই ভাইটিৰ লগত আমি সকলো মিলি জুলি থাকিম চিন্তা নকৰিবি মা